Welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাছ 6 লেসন 2 বুদ্ধি অংক বীৰবল। অকল মই পাঠৰ কোৱেশ্চনখিনি আলোচনা কৰিম। 2 নম্বৰত দিয়া আছে 2 বুদ্ধি অংক বীৰবল কাহিনীটো নিজৰ কথাৰে কোৱা। এইটো তোমালোকে লিখিব নালাগে, জাষ্ট কাহিনীটো নিজৰ ভাষা কথাৰে ক'ব কৈছে। 3 নম্বৰত আছে কোৱা আৰু লিখা। কোৱাত আছে অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল। আনসাৰটো হ'ব অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল। আৰু 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল। আৰু 2 নম্বৰ উত্তৰটো হৈছে ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন ফেঁচা দুটাই কি কথা পাতি আছে। নেক্সট কুৱেশ্যনটো আছে গ নম্বৰ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল। গ নম্বৰ উত্তৰটো হৈছে আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে, জাহাপনা ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। আৰু নেক্সট কুৱেশ্যনটো ইয়াতে আছে ঘ নম্বৰ পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। আৰু গ নম্বৰ আনসাৰটো হ'ব পশু পক্ষী নোহোৱা তেনে অৰণ্য 40খন দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। গ নম্বৰ কুৱেশ্যনটো এতিয়া আছে ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। উত্তৰটো হ'ব ৰাজকন্যাৰ পিতাকে বৰ্তমান 40খন মানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল। কুৱেশ্যনৰ আনসাৰটো হৈছে কাৰণ পশু পক্ষী নোহোৱা তেনে অৰণ্য 25খন মানহে আছিল আৰু এই 2 মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পশু পক্ষী চিকাৰ কৰি নিশেষ কৰি দিব, তেতিয়া তেনেকুৱা অৰণ্য 50খনতকৈও অধিক দিব পাৰিব, সেই কাৰণে 2 মাহৰ সময় বিচাৰিছিল। নেক্সট কুৱেশ্যনটো আছে 6 নম্বৰ অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল। এই কথাটো কোনে কৈছিল। আনসাৰটো হ'ব এই কথাষাৰ চৰাই দুটাৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাই মাত বুজি পায় বুলি কৈ ৰজাক কৈছিল। নেক্সট কুৱেশ্যনটো আছে কাৰ্য নম্বৰ বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে। উত্তৰটো হ'ব বীৰবলে কোৱা কথাখিনি হাড়ে হিমজুৱে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। আৰু নেক্সট কুৱেশ্যনটো ইয়াত আছে আকবৰে শেষত বীৰবলক কি কথা কৈছিল। নম্বৰৰ উত্তৰটো হ'ব আকবৰে শেষত বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহটো মোৰ নাইকিয়া হ'ল। হেঁপাহটো মোৰ নাইকিয়া হ'ল এনেকৈ লিখিলে হ'ল। নেক্সট কুৱেশ্যনটোতে আছে 4 নম্বৰটো দৰকাৰ নাই, তোমালোকে 5 নম্বৰটো কৰিবা। 5 নম্বৰটোত দিয়া আছে দলত আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰত দিয়া আছে আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল তেনেহলে কিয় বুজাৰ ভাও জুৰিছিল?
কুৱেশ্যনটোৰ আনচাৰ হ'ব প্ৰকৃততে বীৰবলে পশু পক্ষীৰ মাত বুজি নাপায়। দৰাচলতে বীৰবলে দেখিছিল যে ৰজাই যিদৰে অৰণ্যত চিকাৰ কৰি পশু পক্ষী নিঃশেষ কৰি আছে, তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালি লৈ ৰূপান্তৰ হ'ব। সেয়ে ৰজাক বুজাবৰ কাৰণে বীৰবলৰ এই কৌশলটো প্ৰয়োগ কৰিছিল। আৰু নেক্সট কুৱেশ্যনটো দিয়া আছে খ নম্বৰ 5 নম্বৰৰ খ। উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে? উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলে। তোমালোকে লিখিলে পাৰিলেনে সলনি লিখিবা পাৰিলে আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যনটো দিয়া আছে 6 নম্বৰৰ। কোনে কাক কিয় কৈছিল? কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি কব পাৰিছিল? আনচাৰটো হ'ব যেতিয়া চৰাইকেইটাই পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু 2 মাহমান অপেক্ষা কৰিলে 50খনতকৈ অধিক পশু পক্ষী নোহোৱা ৰাজ্য, তোমালোকে ৰাজ্য এনেকে নিলিখিবা, কিতাপত যেনেকে আছে তেনেকেও লিখিব পাৰিবা, ৰাজ্য দিব পাৰিব বুলি কৈছিল। তেতিয়া সম্ৰাট আকবৰে উক্ত কথাষাৰ বীৰবলক কৈছিল। কুৱেশ্যনটো দিয়া আছে আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। এই কথাটো কোনে কাক কিয় কৈছিল? কথাটোৰ আনচাৰ হ'ল ওপৰৰ কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল। কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱাৰ ভাও জুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনীটো ইমান ৰসালকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৰে বুজি পালে। তেওঁ গমী পিটি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল। কোনে কৈছিল? আকবৰে কাক কৈছিল? বীৰবলক কৈছিল। কিয় কৈছিল? তোমালোকে আনচাৰটো লিখিবা। নেক্সট আছে বাক্য ৰচনা কৰা। যিকেইটা ইম্পৰ্টেণ্ট মই তোমালোকক সেইকেইটাহে আনচাৰ দিব চেষ্টা কৰি আছো। বাকী এইবিলাক যে 10 নম্বৰ 9 নম্বৰ ইমান এটা ইম্পৰ্টেণ্ট নাই। ইয়াত আছে 11 নম্বৰত আছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰা ফাৰ্ষ্টত দিয়া আছে কথা চহকী। কথা চহকী মই এনেকৈ লিখিছোঁ, মানিক এজন বৰ কথা চহকী মানুহ। তোমালোকে যদি বেলেগকে বাক্য ৰচনা কৰিব পাৰা তেতিয়া কৰিব পাৰিবা। আৰু 2 নম্বৰ আছে কথা চোৱা। কথা চোৱা মই এনেকৈ লিখিছোঁ, নিৰলাই ঘৰৰ কাম বল নকৰি ঘৰে ঘৰে কথা চোৱাই ফুৰে। নেক্সট আছে কথা শুন। কথা শুন আছে ডাঙৰৰ কথা শুনিব লাগে। নেক্সট কুৱেশ্যনটো আছে কথা ৰাখ। কথা ৰাখ। ধীৰাজে মাক দেউতাকৰ কথা ৰাখিবৰ বাবেহে সাংবাদিকতাৰ কাম হাতত লৈছে। ইয়ালৈকে এই পাঠটোৰ কুৱেশ্যনকেইটাৰ আনচাৰ সমাপ্ত কৰিলো। আৰু যদি তোমালোকে যিকোনো কুৱেশ্যন নোপোৱা তেতিয়া মোক কমেণ্ট কৰিবা, মই তোমালোকক আনচাৰটো দিবলৈ চেষ্টা কৰিম।